ৰাজ্যৰ সংগীত আৰু অভিনয় জগতত কপনি বিনিয়োগৰ কথা ক'লেই উৎসৱ খাই উঠে শিল্পীসকল সুমি বৰাৰ নাম ল'লেই বিচাই ডকাতি থাকে ছাৰ বাইদেউসকলৰ গা দিকচুৰ পৰা দীপলিনালৈ যতীনৰ পৰা প্ৰস্তুতিলৈ ইজনৰ পাছত সিজনে প্ৰতিক্ৰিয়া দি পোৱা নাই তত সিদিনালৈ একেলগে গান গাই নাচি বাগি থকা সুমিক আজি কোনেও চিনি নাপায় ঘটনাত নাম সাঙুৰ খোৱাৰ পিছতে প্ৰস্তুতি পৰাশৰে ক'লে মই দুটা গানৰহে কোৰিঅগ্ৰাফি কৰাইছিলো জনপ্ৰিয় গায়িকা দীপলিনা ডেকাই গাইছিল সুমি বৰাৰ বিয়াৰ থিম সং কিন্তু আৰক্ষীৰ জেৰাত বিশাল ফুকনে তেওঁৰ নাম লোৱাৰ পিছতে দীপলিনাই ক'লে মই কতো বিনিয়োগ কৰা নাই এই ধৰণৰ কথাৰ লগত কোনো ধৰণৰ ফিনান্সিয়েল কোনো ধৰণৰ ব্যৱসায়িক কোনো ধৰণৰ বিনিয়োগৰ সম্পৰ্কত বা ৰিলেশ্যনত মই নাই কোনো ধৰণৰ লেনদেনৰ সম্পৰ্কত মই তেওঁলোকৰ লগত নাছিলোঁ বিতৰ্কত প্ৰথমে আহিছিল গায়ক দিকচু শৰ্মা দিকচুৰ ঘৰত আছিল সুমি আৰু তাৰ্কিক বৰা তাৰপিছত দিকচুৱে ক'লে মোৰ ঘৰত থাকিবলৈ অহাৰ সময়ত বিতৰ্ক হোৱা নাছিল না মইতো ৰাখি থোৱা নাই সিহঁতে আহিছিলে এতিয়া আমাৰ ঘৰতো বহুত মানুহে আহে এতিয়া এইটো কথা মই ভবা নাছিলোঁ যে মই আৰক্ষীক খবৰ দিব লাগে কাৰণ আৰক্ষীয়ে তেওঁলোক বিচাৰি মই তেওঁলোকক ইয়াৰ পৰা যাবলৈহে কৈছিলোঁ আৰক্ষীৰ তাত তাৰকা অভিনেতা যতীন বৰায়ো সামাজিক মাধ্যমত দিছে স্পষ্টীকৰণ ট্ৰেডিঙত মই ধন বিনিয়োগ কৰা আৰু ৰাঘৱত সুমি আৰু বিশালে ধন বিনিয়োগ কৰা বাতৰি গোকাত মিছা বিতৰ্কত নাম সাঙুৰ খাইছিল গায়িকা গীতালী দেৱীৰো কিন্তু গায়িকাগৰাকীয়েও ক'লে মই সুমি বৰাক চিনি নাপাওঁ যে মোৰ সেই মানুহখিনিৰ লগত সুমি বৰাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু মই তেওঁলোকক নাজানো ক'ত আছে ইয়াৰ মাজতে সংবাদৰ শিৰোনাম দখল কৰিলে সুমি বৰাৰ জিম ট্ৰেইনাৰ তন্দ্ৰামণিয়ে সংবাদ মাধ্যমত ক'লে সুমি বৰাই মোক মাহিলী 15,000 টকা দিছিল ট্ৰেইনিং কৰাৰ বিনিময়ত মোক পইচা দিছে মই এক্সাৰচাইজ কৰাও ডাইট দিছোঁ বা ছাপ্লিমেণ্টেও লৈছে সেই হিচাপে তেওঁ মোক পইচা দিছে আৰু পইচা মোৰ আজিলৈকে তেওঁৰ পৰা কেছ হোৱা নাই ডাইৰেক্ট গুগল পে' কৰিছে আৰু গুগল পে' ষ্টেটমেণ্ট মোৰ লগত আছে ইপিনে সকলোতে সুমি বৰাৰ নাম চৰ্চালৈ অহাৰ সময়তে সুমিয়ে সাজি থকা ঘৰৰ বাথৰুম পৰ্যন্ত আহিছে চৰ্চালৈ একাংশই ক'বলৈ ধৰিলে যে সুমিৰ বাথৰুমটোত হেনো লগোৱা হৈছে সোণৰ পানী চলোৱা কোমোড আৰু গ'ল্ড প্লেটেড টাইলছ এই সন্দৰ্ভত স্পষ্টীকৰণ দিলে ইণ্টেৰিয়ৰ ডিজাইনাৰ কৰিশ্মাই ক'লে সোণৰ নহয় সোণালী ৰঙৰ কোমোড আৰু টাইলছে লগাইছিল সুমিৰ বাথৰুমত এটা পাৰ্চনেল ৱাছৰুমত আমাৰ গোল্ডেন টাইলছ আৰু গোল্ডেন কোমোড সেইটো আপোনাৰ এটা থিম ডিজাইন কৰা গৈছিলে সেইটো আমি কৰি দিছিলোঁ এতিয়ালৈকে ফিক্স হোৱা নাই যিহেতু কামটো অকল 70% হৈছে মই একচুৱেলি বুজি পোৱা নাই এইটোত মই কি ক'ব লাগে WC টো এইটো জাষ্ট এটা গোল্ড কালাৰ হয় ইটছ নট গোল্ড 24 কেৰেট গোল্ড নহয় জনপ্ৰিয় গায়ক মন্তুমণি শইকীয়াৰো নাম লৈছিল বিশাল ফুকনে তাৰপিছতে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰে গায়ক মন্তুমণিৰ ক্ষোভ নিউজ চেনেলবোৰে মোক এবাৰ সুধি ল'ব পাৰিলেহেঁতেন সুমিক চিনি পাওঁ সুমিৰ লগত এটা গানত কাম কৰিছোঁ মই আপোনালোকে জানে তাৰ বাহিৰে কোনো বিশাল ফুকনক মই আজিলৈকে লগ পোৱা নাই আৰু তাত কোনো মই পইচা বিনিয়োগ কৰা নাই ভুল তথ্য অসমবাসীৰ আগত দিছে যোনটো মোৰ সন্মানত আঘাত কৰিছে জানিব পৰা মতে এই সকলো তাৰকা শিল্পীয়ে বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছিল বিশাল ফুকনে আৰক্ষীৰ জেৰাত লৈছে বহুজনৰ নাম পিছে বিশালৰ বায়েক সুমি বৰাৰ সৈতে বিভিন্ন কামৰ সূত্ৰে জড়িত হৈ পৰা শিল্পীসকলে এতিয়া সুমিৰ নাম শুনিলেই থৰকাচুটি হেৰুৱাইছে উল্লেখযোগ্য যে তেওঁলোকে বিনিয়োগ কৰিলেও তেওঁলোক দুখী নহয় বিপৰীতে আন সকলো বিনিয়োগকাৰীৰ দৰে এওঁলোকো বিশাল সুমিৰ প্ৰতাৰণাৰ ভুক্তভোগীহে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট